বন্ধুসকল আশা কৰোঁ ভালে আছে আপোনালোকে। গুড মৰ্ণিং। ৰাতি ভালে ভালে গ'ল। মোৰ চেনেলটো নতুনকৈ বনাইছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আজি মই দেখাম অসমত থকা মানে আপেলৰ গছ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপেলৰ গছ অসমত ৰোৱাটো বহুত কষ্টকৰ আৰু হোৱাটো বহুত ডাঙৰ কথা। সৰুৰ পৰাই ডাঙৰ হয় পুলিটো। গতিকে আপেলৰ পুলিটোৰ বিষয়ে অলপমান কম, আপোনালোকে চাই থাকিব। আমি আজি আপেলৰ গছ চাব যাম, গুণু আৰু মই। গুণু, আপেলৰ গছ চাবা না? আপেল 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 খাব লাগিব। তোমাৰ প্ৰিয় বস্তু আপেল। ক'ত আছে আপেলৰ গছ? ক'ত আছে কোৱা? ক'ত আছে? আমি আজি আপেলৰ গছ চাব যাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কমেণ্ট কৰি দিব। নাই কি কোনো আমিও ডাঙৰ হ'ম না কোনো। আপেলৰ গছ দেখাম, আজিও দেখাম আপেলৰ গছ লগাৰ পিছতো আপেল দেখাম আপোনালোকক।